goal to know Donald something of everything and everything of something. কি বলো? The aim of education is to know something of everything and everything of something. শিক্ষাৰ উদ্দেশ্য সকলো বিষয়ৰে অলপ অলপ জনাটো। তোমালোকে গণিত পঢ়িব লাগিব, ইংৰাজী পঢ়িব লাগিব, বিজ্ঞান, সমাজ বিজ্ঞান, চিত্ৰকলা জানিব লাগিব। তোমালোকে জানিব লাগিব সংগীত কি বস্তু। জুবিন গাৰ্গ জানানে? জুবিন গাৰ্গৰ নাম শুনিছা নাই? ভূপেন হাজৰিকা শুনিছা? সংগীতৰ বিষয়েও অলপ জানিব লাগিব, খেলা ধূলাৰ বিষয়েও জানিব লাগিব। শচীন তেণ্ডুলকাৰৰ নাম শুনিছা? শচীন তেণ্ডুলকাৰ, বিৰাট কোহলি নাই নেকি? শুনিছা? গতিকে খেলা ধূলাৰ বিষয়েও অলপ জানিব লাগিব, ৰাজনীতিৰ বিষয়েও জানিব লাগিব। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী কোন, আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কোন, এইবিলাক কথাও জানিব লাগিব। অৰ্থনীতিৰ বিষয়ে জানিব লাগিব, জানিব লাগিব সংস্কৃতিৰ বিষয়ে, খেলা ধূলাৰ বিষয়ে। ৰীমা দাসৰ নাম শুনিছা? ৰীমা দাসৰ নাম শুনিছানে? ভিলেজ ৰকষ্টাৰ চিনেমাখন যে বনাইছিল, গতিকে এইবিলাক কথাও তোমালোকে জানিব লাগিব। তোমালোকে জানিব লাগিব যে এই আমাৰ পৰা গাঁওখনত কিনো হৈ আছে। আমাৰ